সদায় এইখিনি কথানো কিমান কম ন, পাকঘৰতে আছোঁ এতিয়া, পাকঘৰৰে ভিডিঅ' দিছোঁ আজি আকৌ চাব আপোনালোকে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টো কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব নতুনকৈ আহিছে যদি। ৰাতিপুৱা মই কুন্দুলি আলু ভাজিবলৈ লৈছোঁ। এয়া স্বপ্নাই দিছিলে। এয়া মটৰ ঘুগুনি বনাইছোঁ, মটৰ আলু বইল কৰি থৈছোঁ। ইয়াত কেৰাহীত তেল দি এতিয়া কুন্দুলি ভাজিবলৈ লৈছোঁ। তাতে মই বনাইছোঁ, ৰুটিৰ লগত বহুত ভাল লাগে, ভাতৰ লগতো ভাল হয় বাৰু খাবলৈ। কাৰণে ৰেডি কৰি লৈছোঁ, পিঁয়াজ, নহৰু আৰু পাঁচফোৰণ, আদাও দিব লাগিব। তেল গৰম হৈ কেৰাহী ডালটো লাগি গৈছে, ভাজিলে ভাল নালাগে। বিলাহী অলপমানো দিম। কেঁচা জলকীয়া এটাও দিছোঁ, বেছি জ্বলা নিদিওঁ। এতিয়া মই ধুনীয়াকৈ দি দিছোঁ। দেখিছে কিমান ধুনীয়া হৈছে। অকণমান দি দিলোঁ। এনেকৈ অলপ দেৰি ৰাখিব লাগে, কম জুইত উতলাই থাকিব লাগিব। খোৱাৰ পিছত আদা, ধনিয়া পাত আৰু বিলাহী আছে, গাজৰ চাজৰো দিব পাৰে আপোনালোকে, বন্ধাকবিও দিব পাৰে। হৈ গৈছে, এতিয়া মই এইখিনি এনেকৈ ওপৰৰ পৰা দি দিছোঁ। ভাল লাগিলে লাইক কৰিব দেই। এটাই যাও।